আপোনালোকক আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই পিংক কাৰ্লি ডেভিলছ বেকবনজোপা নাৰ্চাৰীৰ পৰা আনিছিলোঁ আৰু সেইজোপা কেনেদৰে পুনৰুৰোপণ কৰিলোঁ সেয়া আপোনালোকক দেখুৱাবলৈ লৈছোঁ। মোৰ পটিং মিক্স তৈয়াৰেই হৈ আছিল। ইয়াত আছে কেঁচুসাৰ, কোকোপিট, বালি, মাটি আৰু কম পৰিমাণৰ শুকান গোবৰৰ টুকুৰা। আৰু মই এই আটাইখিনিকে এবাৰ ভালদৰে চালি লৈছোঁ যাতে তাত থকা টান টান গোটা টুকুৰাবোৰ থাকি নাযায়। ইয়াৰ লগতে অলপ মই ফাংগিচাইড পাউডাৰো মিহলাই দিছোঁ। পুলিটো মই নাৰ্চাৰীৰ পৰা অনা প্ৰায় 20 দিনমানেই হ'ল আৰু মই পুলিটো আনি ফুল নথকা টাবত ৰাখি থৈছিলোঁ। আৰু চাওকচোন ইয়াৰ তলফালেদি কিমান দীঘল দীঘল শিপা ওলাইছে। এনেদৰে যদি টাবত ৰাখি থোৱা হয় তেতিয়াহ'লে পুলিটোও জীপ পাই থাকে আৰু ইয়াৰ গ্ৰ'থটো খুব ভাল হয়। এনেদৰে পুৰণা টাবত মই নাৰ্চাৰীৰ পৰা পুলিবোৰ আনি ৰাখি থওঁ আৰু তেতিয়াহ'লে আমাৰ সকলোৰে এটা কমন প্ৰব্লেম, নাৰ্চাৰীৰ পৰা অনাৰ পাছতে পুলিবোৰ যে মৰি যায় সেইটো চাগে কেতিয়াও নহ'ব মোৰ বোধেৰে। আপোনালোকেও এবাৰ কৰি চাবচোন। এতিয়া মই অলপ ভঙা টাবৰ টুকুৰা আৰু অলপমান ভঙা মাটি চাকিৰ টুকুৰা লৈছোঁ আৰু সেইখিনি মই টাবৰ তলৰ অংশত দি দিম যাতে টাবৰ পানী ওলাই যাব পৰা ফুটাখিনি বন্ধ হৈ নাযায়। এতিয়া ইয়াতে অলপমান পটিং মিক্স দি ল'ম। তাৰ ওপৰত মই পুলিটো বঢ়াই দিম। পুলিটো নাৰ্চাৰীৰ পৰা আনোতে যিটো ক'লা ৰঙৰ পলিথিনৰ ভিতৰত আহিছিল সেইটো খুব সাৱধানে এখন ব্লেডেৰে এনেদৰে কাটি লৈছোঁ যাতে ইয়াৰ শিপাত কোনো ধৰণৰ আঘাত নালাগে। অতি সাৱধানে তাৰ পৰা পলিথিনটো এৰুৱাই লৈছোঁ। ইয়াৰ শিপাবোৰ চাওক কিমান দীঘল হৈ একদম বাহিৰলৈ ওলাই গৈছিল। আৰু এতিয়া এনেকৈ এইটো টাবৰ ওপৰত লাহেকৈ বহাই দিম যাতে পুলিটো অলপ কষ্ট নাপায়। এইজোপা এজোপা হেঙিং প্লেণ্ট হয় আৰু মই যিহেতু হেঙিং বাস্কেটত ৰোৱা নাই সেয়েহে নাৰ্চাৰীৰ পৰা অহা যিখিনি পুলিটোৰ লগত লাগি অহা মাটি আছিল সেইখিনি ওপৰৰ অংশতকৈ মই পটিং মিক্সটো অকণমান তলত দিছোঁ যাতে পুলিটোৰ পৰা গুৰিৰ পৰা যিখিনি ডাল ওলাব সেইখিনি অতি সহজতে অকণমানো অসুবিধা নোপোৱাকৈ টাবটোৰ চাৰিওফালে পোখা মেলিব পাৰে। এতিয়া পুলিটোৰ চাৰিওফালে পটিং মিক্স অলপ অলপকৈ দি গৈছোঁ আৰু একেবাৰে কোমল হাতেৰে অলপ অলপকৈ মাটিখিনি টিপি দিছোঁ যাতে পুলিটো টিপ লয় আৰু বাহিৰৰ পৰা হাৱা পুলিটোৰ শিপাত লাগি যাতে গছজোপা নষ্ট হ'ব নোৱাৰে। পুলিটো ৰুই হোৱাৰ পাছত টাবটোৰ ওপৰলৈকে পানী চপচপীয়া হৈ যোৱাকৈ পূৰা পানী দি দিছোঁ যাতে তাৰ ড্ৰেইনেজ হ'লেদি পানীখিনি বাহিৰ হৈ যায় আৰু টাবটোৰ সম্পূৰ্ণ মাটিখিনি ভিজি যায়। আমি দেখিবলৈ পাইছোঁ যে টাবটোৰ তলফালেদি লাহে লাহে পানী বিৰিঙিবলৈ ধৰিছে, তাৰমানে টাবটোৰ ভিতৰৰ মাটিখিনি সম্পূৰ্ণৰূপে ভিজি গৈছে। আৰু এতিয়া ইয়াক আমি পুৰণা টাবৰ লগত 2-3 দিনমান ছাঁত ৰাখি দিম।